মইতো বিচাৰো যে বড়ো ৰাজনৈতিক দলসমূহ একলগ হ'ব লাগে। প্ৰমোদ বড়োৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই, হাগ্ৰামা মহিলাৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই, তাত আমি সিদ্ধান্ত লোৱা নাই। বিটিআৰে যে কাকো গ্ৰাস নকৰে তাৰ প্ৰমাণটো যোৱা কাউন্সিলখনে বিজেপিৰ মেজৰিটি আছিলে। আমি ডেপুটি CMও লোৱা নাছিলোঁ, CMও লোৱা নাছিলোঁ। আজিওতো কাউন্সিলত বিজেপিৰে বেছি মেম্বাৰ। চক প্ৰমোদ বড়োৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই, হাগ্ৰামা মহিলাৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই, তাত আমি সিদ্ধান্ত লোৱা নাই। এই গোটেই প্ৰতিবেদন অহাৰ পিছতহে আমি সিদ্ধান্ত ল'ম। এতিয়ালৈকে আমি কোন সমষ্টিত খেলোঁ ক'তো সিদ্ধান্ত লোৱা নাই। মাত্ৰ আমি প্ৰভাৰী পঠিয়াইছোঁ, তেওঁলোকে ৰিপৰ্ট দিব আমাক। একো নাই, মোৰ লগততো চবৰে ভাল। মইতো চবৰ লগতে ভাল, মোৰ শত্ৰুৰ লগতো ভাল সম্পৰ্ক বজাই ৰাখোঁ। যদি কোনোবা বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট নহয়, তাৰ বাদে মোৰ চবৰ লগতে ভাল। অসমত যিমান মানুহ আছে চক, আপোনালোকে ইমান কিয় বিজেপিক আশীৰ্বাদ দিছে? অলপমান আপোনালোকেওতো ৰিয়েল ৱৰ্ল্ড জানে। আমাক আৰম্ভ কৰিব দিয়কচোন, সেই উত্তৰ দিবৰ কাৰণে অলপ দিন ৰখিব লাগিব। আপোনালোকৰ মূৰত ফুল চন্দন পৰক যদি আপোনালোকে ভাবে যে বিজেপি একক সংখ্যাগৰিষ্ঠতা পাব। বিটিআৰে যে কাকো গ্ৰাস নকৰে তাৰ প্ৰমাণটো যোৱা কাউন্সিলখনে বিজেপিৰ মেজৰিটি আছিলে। আমি ডেপুটি CMও লোৱা নাছিলোঁ, CMও লোৱা নাছিলোঁ। আজিওতো কাউন্সিলত বিজেপিৰে বেছি মেম্বাৰ। আজি আমি কি কৰি আছো? আজিওতো কাকো গ্ৰাস কৰা নাই, বৰঞ্চ সকলোকে আগুৱাই দিছো। আৰু মইতো বিচাৰো যে বড়ো ৰাজনৈতিক দলসমূহ একলগ হ'ব লাগে। আৰু স্যাৰ অহাবাৰ সিট নিৰ্বাচনত কিবা ফৰ্মুলা, বিশেষ ফৰ্মুলা দেখা যাওক। মইতো মোৰ লক্ষ্য এটাই যে বড়ো তিনিওটা ৰাজনৈতিক দল এটা হ'ব লাগে।